everyone. আজি গাড়ীৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আজি বন্ধ, এওঁৰ বন্ধ আৰু ৰাতিপুৱা আমাৰ সৰু মাছ খাবলৈ মন গ'ল, সেইকাৰণে আজি বজাৰৰ ফালে আহিছোঁ আৰু লগত টিকলু আহিছে। আমাৰ টিকলু হাই কৈ দিয়া। ঠিক আছে, তেন্তে ব্লগটো চাই থাকিব। আমাৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আমি যোৰহাট বঙালপুখুৰীত থাকোঁ। এতিয়া লিচুবাৰীৰ ফালে গৈ আছোঁ। লিচুবাৰীত বহুত ভাল মাছ পায় ৰাতিপুৱা। পুঠি মাছ খাবলৈ আজি মন গ'ল, সেইকাৰণে এতিয়া তালৈকে গৈ আছোঁ আৰু ভাবিলোঁ আপোনালোকো বজাৰখন অকণমান দেখাওঁ। বিচাৰি বিচাৰি এঠাই তেওঁ পুঠি মাছ অলপ পালে। ইয়াত চব লোকেল মাছে বিক্ৰী কৰে। আমাৰ পুঠি মাছ কিনা হৈ গ'ল। এতিয়া মাছৰ লগত খাবলৈ কিবা ভাল কিবা পাওঁ নেকি তাকে চাবলৈ গৈ আছোঁ। আৰু দূৰৰ পৰা দেখিছোঁ অলপ ফ্ৰেছ ধুনীয়া ঢেকীয়া। আজি পুঠি মাছৰ লগত যিটো আমাৰ ট্ৰেডিশ্যনেল যিটো মাছ বনায় সেনেকৈ খাম বুলি ভাবিছোঁ। ঢেকীয়া আৰু ঔটেঙাৰ লগত আজি খাম। আৰু ঢেকীয়াকেইডাল চব কি ধুনীয়া আৰু কি ফ্ৰেছ। আৰু এয়া ঢেকীয়া ওচৰতে আমি ঔটেঙাও পাই গ'লোঁ। আৰু এই ঔটেঙা আমি এতিয়া 3টামান ঔটেঙা ল'ম। ঔটেঙা বহুত বেমাৰৰ কাৰণে ভাল, চুগাৰ পেচেণ্টে খালেও ভাল, প্ৰেছাৰ থাকিলে খালেও ভাল। সেইকাৰণে এতিয়া আমি আকৌ বস্তু বাহানি লৈ পেলাই ঘৰলৈ উভতি যাম। আমাৰ মাছ কিনা আৰু বেলেগ বস্তু কিনা হৈ গ'ল। আৰু বেলেগ পাচলি আজি মই ঘৰতে ল'লোঁ ৰাতিপুৱা, সেইকাৰণে বেলেগ একো পাচলি নল'লোঁ আৰু ঢেকীয়া মাছ আৰু ঔটেঙা লৈ এতিয়া ঘৰলৈ ঘূৰি গৈ আছোঁ। মাছৰ জোল আজি এওঁ বনাব, সেইকাৰণে কাটি বাচি ধুই লৈছে এতিয়া মাছখিনি। আৰু আনফালে মই এওঁক ঢেকীয়াখিনি বাচি মেলি দিছোঁ। ঢেকীয়াখিনি চাফাই আছিলে কাৰণ একেবাৰে ফ্ৰেছ ঢেকীয়া, সেইকাৰণে বেছি একো চাফা কৰিব লগা নহ'ল, জাষ্ট অকণমান ধুই দিছোঁ ভালকৈ। ঢেকীয়াখিনি এতিয়া অলপ সৰু সৰুকৈ এওঁ কুটি লৈছে। আৰু এইফালে ঔটেঙাটোও কাটি লৈছে। ঔটেঙা কোমলীয়া হ'লে বেছি ভাল হয় খাবলৈ, কিন্তু আমি যিহেতু নেপালোঁ, এতিয়া এইটোকে কাটি পেলাই থেতেলিয়াই লৈছে।
ঔটেঙাটো কাটি সদায় এনেকৈ থেতেলিয়াই ল'ব, তেতিয়া তাৰ টেঙা ভাৱটো বহুত ভালকৈ ওলাই যায়। এতিয়া মাছত নিমখ হালধি সানি পেলাই ফ্ৰাই কৰি ল'ব। এতিয়া আমি মিঠাতেল দি পেলাই ভালকৈ মাছখিনি ফ্ৰাই কৰি ল'ম। মাজতে মাছখিনি লুটিয়াই দিছোঁ, এটা ছাইড হৈ গৈছে আৰু ইটো ছাইড ফ্ৰাই হ'বলৈ এতিয়া লুটিয়াই দিছোঁ। মাছখিনি ভালকৈ ভাজা হৈ গ'ল। এতিয়া আমি কাঢ়ি ল'ম। এয়া চাওক, আকৌ ইয়াত মাছ ভাজি যিখিনি তেল ৰৈ গৈছিলে সেইখিনি আকৌ আমি ইয়াত দি লৈছোঁ। এতিয়া আমি গৰম তেলত আধা চামুচ পাঁচফোৰণ দি লৈছোঁ। ইয়াত বেলেগ একোৱে নিদিওঁ, কাৰণ ঢেকীয়া আৰু ঔটেঙাৰ যিটো টেষ্ট সেইটো খুব ধুনীয়া টেষ্ট এটা হয়। সেইকাৰণে ইয়াত কোনো বেলেগ মছলা বা বেলেগ একোৱে দিব দৰকাৰ নাই, খালি পাঁচফোৰণ দিয়ে বনাম। এতিয়া ঢেকীয়াখিনি 2-3 মিনিটমানৰ কাৰণে ভাজি ল'ম, লৰাই পেলাই, আৰু হিটটো লওতে ৰাখিছোঁ। মাজতে নিমখ আৰু হালধিও এড কৰি দিম। আধা চামুচতকৈ কম দিছোঁ হালধি। ঢেকীয়াখিনি অলপ সিজাৰ পিছত এতিয়া আমি থেতেলিয়াই লোৱা ঔটেঙাখিনি ইয়াত এড কৰি দিম। আকৌ 2-3 মিনিটমান ভাজি লোৱাৰ পিছত ইয়াত আমি কুহুমীয়া পানী দি দিম। এতিয়া আমি লাহে লাহে আঞ্জাকণ উতলিবলৈ দিম। এয়া আমাৰ আঞ্জা উতলিছে। এতিয়া আমি ইয়াত ভাজি ৰখা পুঠি মাছখিনি দি দিম। পুঠি মাছখিনি দি এতিয়া ইয়াত 15 মিনিটমানৰ কাৰণে ঢাকন লগাই সিজিবলৈ দিম। এয়া আমাৰ পুঠি মাছ, ঢেকীয়া আৰু ঔটেঙা দি ৰেডি হৈ গ'ল। ইমান খাওঁ খাওঁ লাগিছে নহয় দেখি পেলাই, আৰু এয়া বনালেতো মোৰ ভালেই লাগে আৰু খাই পেলাই। আপোনালোকৰো চাগে দেখি টেষ্টি লোভ লাগিছে। আপোনালোকেও এনেকৈ কেতিয়াবা ট্ৰাই কৰি চাব পাৰে, খুব ভাল লাগে খাই।
ভাত পানী বনাই আজৰি হ'লোঁ এতিয়া খাই পেলাই অলপ আৰাম কৰিম তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ এতিয়া আবেলি 5টা মানে বাজিছে বতৰো আজি বহুত ডাৱৰীয়া বৰষুণে দিব নেকি আৰু এতিয়া ঘৰৰ দুটামান কাম আছে এওঁ তাকে কৰিব লৈছে আপোনালোকক দেখাও কি কৰে এই ফ্ৰেম দুখন বহুত দিন এনেকৈ আছিলে লগা হোৱা নাই এতিয়া এওঁ সেইকাৰণে টাইম পাই পেলাই ইয়াত ড্ৰিল কৰি আছে এতিয়া এওঁৰ টুলছবোৰ চব আছে কাৰণ এওঁ এইবোৰ কৰি ভাল পায় আৰু জানেও অলপ এইবোৰ কামবোৰ সেইকাৰণে বিশেষ একো দিগদাৰ নাই এতিয়া ফ্ৰেম দুখন এনেকৈ লগাই দিব ইয়াত এখন ফ্ৰেম এখন মোৰ সৰুৰ ফটো কিমান বছৰ আছিল পাহৰিলোঁ এতিয়া ইয়াৰ লগত আৰ্নিকোটো হওক ইয়াৰ তলত এয়া মোৰ ফটো তাৰপিছত আৰ্নি আৰু এয়া আমাৰ ফটোখন লগাই দিছে ইয়াত এইটো আৰ্নিৰ 1 মাহৰ পিছৰ ফটো এখন এয়া হৈ গ'ল এখন আৰ্নিৰ 1 মাহত থাকোঁতে আমি কামাখ্যা মন্দিৰ গৈছিলোঁ তাক লৈ পেলাই তেতিয়াৰে ফটো এখন আশা কৰিছোঁ আপোনালোকৰ আজি ভিডিঅ'টো ভাল লাগিলে ৰেচিপিটো আপোনালোকৰ ভাল লাগিলে যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আকৌ আহিম এটা নতুন ৰেচিপি লৈ এটা নতুন ব্লগ লৈ টিল দেন টেক কেয়াৰ বাই বাই